পঞ্চম বাৰ্ষিক দেশভক্তি দিৱস তৰুণৰাম ফুকনৰ আজি মৃত্যু দিৱসত আমাৰ জিলাটো আমি উদযাপন কৰিছোঁ আৰু এই অনুষ্ঠানত আমাৰ ব্ৰজেন ডেকা ডাঙৰীয়াক আজি আমাৰ বিশিষ্ট বক্তা হিচাপে আমি নিমন্ত্ৰণ জনাইছিলোঁ। আমাৰ ইয়াতে সকলো বিভাগৰ বিষয়াসকলৰ উপৰিও আমাৰ বিভিন্ন স্কুলৰ পৰা ছাত্ৰ ছাত্ৰীসকলেও অংশগ্ৰহণ কৰিছে আৰু তেখেতৰ কৰ্মৰাজিৰ ওপৰত তেখেতসকলে আলোকপাত কৰিছে। দেশভক্ত তৰুণৰাম ফুকনৰ যি বৰ্ণাঢ্য জীৱন, তেখেতৰ যি বুদ্ধিদীপ্ত, তেখেতৰ আইনৰ ওপৰত তেখেতৰ দখল, তাৰ ওপৰত আজি আলোকপাত কৰা হৈছে আৰু আমি পৰৱৰ্তী পৰ্যায়তো আমাৰ স্কুলসমূহত যাতে আমাৰ যিসকল এনেকুৱা ধৰণৰ মহান ব্যক্তি আছে, বিশেষকৈ আজিৰ এই কাৰ্যসূচীটোৰ লগত সংগতি ৰাখি দেশভক্ত তৰুণৰাম ফুকনৰ তেখেতৰ ওপৰতো আমি বিভিন্ন প্ৰতিযোগিতা বা বিভিন্ন অনুষ্ঠান পাতাৰ কাৰণে আমি সংকল্প লৈছোঁ পৰৱৰ্তী দিৱসত। এতিয়া যিহেতু গৰম বন্ধ হৈ আছে, সেইকাৰণে গৰম বন্ধৰ মাজত আমাৰ স্কুলত এতিয়া আমি কাৰ্যসূচী পালন কৰা নাই। গৰম বন্ধ খোলাৰ পিছতে আমি প্ৰত্যেক স্কুলতে একোটাকৈ আমি কাৰ্যসূচী তেখেতৰ কৰ্মৰাজি যাতে আমি প্ৰত্যেকে জানো, আমি তেখেতৰ স্মৃতি আৰু শক্তিশালী কৰাৰ কাৰণে আমি একোটা কাৰ্যসূচী গ্ৰহণ কৰিম।